সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। দ্বিতীয়তে আজি আমাৰ টংকেশ্বৰ ঘৰত ৰুবলৈ অহা সকলো ৰোৱনী হালোৱাক প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। বাৰু এইখিনি সময়তে আজি টংকেশ্বৰ ঘৰত ইমান দূৰ দূৰৰ পৰা আলহী আহিছে ৰুবলৈ। এজন এজনকৈ চিনাকি দিলে ভাল হ'ব। প্ৰথমতে আমাৰ শিৱসাগৰ বাইদেউ দিব। এতিয়া আমাৰ শিৱসাগৰ পাইছে হাঁহিৰাম আমাৰ মাজত বহুত হাঁহিটো ডাঙৰ, অকণমান হাঁহি দিব। হালেলুয়া। মোৰ নাম অৰ্পণা দত্ত। আমি শিৱসাগৰৰ পৰা আহিছিলোঁ। আমি 10 জন আহিছোঁ। তেনেকৈ চবেই লৈ লওক। কৈ যাব উঠি উঠি ক'ব। গেলেকি উঠি দিয়ক। গেলেকিনি উঠক অকল। শিৱক কেইগৰাকী আছে উঠি দিয়ক। টেঙা 13জন। আৰু ক'ৰ আছে লাজ নকৰিব। কিমান কেইজন থিয় হৈ দিয়ক, হাপে খাটি থিয় হৈ দিয়ক। হৈ যাব, হ'ব। আৰু ক'ৰ ৰাজগড় থিয় হৈ দিয়ক। হ'ব। নাজিৰাৰ পৰা আহিছোঁ। আমি দুগৰাকী আহিছোঁ। হ'ব। ঈশ্বৰৰ প্ৰশংসা হওক। মই সোণাৰী মোহন দুগৰাকী গাঁও পাইছোঁ। মই বেঙেনাবাৰীৰ পৰা আহিছোঁ। আমি 4জন আহিছোঁ। মই শিমলুগুৰি মণ্ডলীৰ পৰা আহিছোঁ। শনিবাৰে ঈশ্বৰৰ প্ৰশংসা হওক। মই দুলীয়াজনৰ পৰা আহিছোঁ। তবিংক বৰা আৰু মই। মোৰ নাম বিৰাজ গগৈ। ঈশ্বৰৰ প্ৰশংসা হওক। আমি লখিমপুৰ মণ্ডলীৰ পৰা আহিছোঁ। ড্ৰাইভাৰৰ সৈতে 9 জন। ঈশ্বৰৰ প্ৰশংসা হওক। মই দেৰগাঁৱৰ পৰা আহিছোঁ, কিন্তু মোৰ মানুহজনৰ ঘৰ শিৱসাগৰ। বৰ্তমান এতিয়া শিৱসাগৰৰ পৰা আহিছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। মই মাহমৰা বৰবিলৰ পৰা আহিছোঁ। মোৰ নাম মমি কোঁৱৰ। অকলে আহিছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। মই গিলামৰ মণ্ডলীৰ পৰা আহিছোঁ। মোৰ নাম নমিতা সিং। ঈশ্বৰৰ প্ৰশংসা হওক। মই লাকোৱাৰ পৰা আহিছোঁ। আমি 6 জন আহিছোঁ। প্ৰশংসা হওক। মই নিতাবিষয় ভীম মণ্ডলীৰ পৰা আহিছোঁ। আৰু দীপা বাইদেউ মাকৰ লগত আহিছোঁ। কি বুলি কয় জেগাডোখৰ নাম মই ভালকৈ চিনি নাপাইছোঁ। অকল আহোঁতে আহিছোঁ
ভীম মণ্ডলে দুটাকে আহিছোঁ এই বাইদেউজনীৰ লগত হেৰি কৰি আৰু আমাৰ লোকেল লোকেল মুৰ্গী ঈশ্বৰৰ প্ৰশংসা হওক আমাৰ নিজৰ নাচনী মন্ত্ৰী প্ৰায় আছে বুলিয়ে ক'ব লাগিব ঠিক হৈ অঁ সেইবোৰ আৰু কেইগৰাকীমান তেওঁলোকৰ ঘৰুৱা মানুহ ঢুকুৱাত আহিব নোৱাৰিলে বাৰু হ'ব ঈশ্বৰৰ প্ৰশংসা হওক মই ভুৱনেশ্বৰ মন্দিৰলৈ আহিছোঁ বাৰু এইখিনি সময়তে মই গম পোৱা মতে আমাৰ গিহঁতে নমতাকে আহিছে বুলি কোৱা শুনিছে কৈ দিব পুনৰবাৰ ঈশ্বৰৰ প্ৰশংসা হওক সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধা মহান গুৰুজনালৈও সেৱা জনাইছোঁ আজি এই পবিত্ৰ যি অধমৰ আজি ঘৰত যি দাগ দাসীসকল আজি উপবিষ্ট হৈছে সেইটো খুব গৌৰৱৰ বিষয় এইটো আমাৰ নিজৰ শক্তি নহয় আমাৰ গুৰুজনাৰ আৰু ঈশ্বৰৰ শক্তিৰ যোগেদি আজি দাগ দাসীসকল আমাৰ ইয়ালৈ আহিছে যিহেতু মই প্ৰতি বছৰে ভূঁই ৰোৱা কাৰ্য যোৱাবাৰো তেনেকৈ হৈছিলে এইবাৰো মই মাত্ৰ এটাই প্ৰাৰ্থনা কৰিবলৈ আমাৰ মণ্ডলীৰ দাগ দাসীক অনুৰোধ জনাইছিলোঁ যাতে সেই দিনটো দাগ দাসীসকলে যাতে আশীৰ্বাদৰ যোগেদি যাতে সুন্দৰ বতৰ কৰি দিয়ক আৰু যাতে সুন্দৰকৈ কাৰ্যটো সমাপন কৰি দিয়ক এইবুলিহে তেওঁলোকক অনুৰোধ জনাইছিলোঁ কিন্তু তেওঁলোকৰ যিটো হাবিয়া তেওঁলোকে আহিবৰ কাৰণে খুব অত্যন্ত ইচ্ছা থকাৰ কাৰণে আজি এই পবিত্ৰ দিনত আজি ইমানখিনি দাগ দাসী আমাৰ ঘৰত অহাৰ বাবে তেওঁলোকক সকলোকে শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ আৰু গুৰুজনাও এই অধমৰ ঘৰত যে আহিলে ইমান কামৰ ব্যস্ততাৰ মাজতে তেওঁকো কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু যি সুন্দৰ বতৰ কৰি দিয়াৰ কাৰণে ঈশ্বৰকো ধন্যবাদ জনাইছোঁ আৰু মই গুৰুমাকো ধন্যবাদ জনাইছোঁ ইয়াত থকা প্ৰত্যেকজন ঈশ্বৰৰ বিশ্বাসী দাগ দাসীক শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ আৰু ইয়াকে কৈ মই সামৰণি মাৰিছোঁ পুনৰবাৰ ঈশ্বৰক ধন্যবাদ দিছোঁ বাৰু এইখিনি সময়তে মই দুটামান কথা ক'ব বিচাৰিছোঁ প্ৰথমটো হৈছে প্ৰভু যীশু পৃথিৱীলৈ কি কাৰণে আহিছিলে তেওঁ কোনো ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা নাছিলে কিন্তু তেওঁ মানুহবিলাকক প্ৰেমৰ বাণী বিলাইছিলে আৰু সেই প্ৰেমৰ বাণী বিলোৱা হেতুকে আজি আমি ইজনে সিজনক প্ৰেম কৰিবলৈ শিকিলোঁ হয় নে নহয় এই কাৰণতে চাওক যোহন 3:16 আছে যে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে কৈছে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান দিলে আৰু যিকোনে তেওঁক বিশ্বাস কৰে নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় সেয়েহে প্ৰভু যীশুৱে তেওঁৰ প্ৰেমৰ বাণী বিলাই গৈছিলে আৰু লগে লগে ৰোগী দুখীবিলাককো তেওঁ সেই বাক্য শুনাৰ লগে লগে সুস্থ হৈছিলে এইকাৰণতে তেওঁ যেতিয়া নেকি মৰা 3 দিনৰ পিছত জি উঠিলে আৰু 40 দিন শিষ্যবিলাকৰ লগত থাকি তেওঁ যেতিয়া সৰগলৈ যাবলৈ হয় তেতিয়া এটা কথা কৈ থৈ গৈছিলে যে মানুহক মানুহ বুলি ভাবি প্ৰেম কৰিবা এই ঈশ্বৰৰ ইচ্ছা কৈছে এইকাৰণে আমি ইজনে সিজনক আজি এৰিব নোৱাৰোঁ হয় নে আমাৰ মাজত যিটো ঈশ্বৰে প্ৰেম দিলে আজি ইমান দূৰৰ পৰা খৰচা কৰি আজি ধৰি লওক লখিমপুৰৰ পৰা কিমান খৰচা হৈছে এজন ব্যক্তি হয় নহয় কিন্তু আজি টংকেশ্বৰে সেইটো ঈশ্বৰৰ আশীৰ্বাদতহে পাইছে কেনেকৈ পাইছে আপোনালোকে এটা কথা মনত ৰাখিব আজিতো বহুত মানুহ মোৰ লগত আছিলে কিন্তু ওলাই গ'ল কিন্তু টংকেশ্বৰ যে থাকি গ'ল থকাৰ কাৰণে আজি তেওঁ এইখিনি আজি আশীৰ্বাদ পাইছে নহ'লে আপোনালোকে টংকেশ্বৰক চিনি নাপালেহে কাৰ যোগেদি পালে আজি মোৰ যোগেদি পালে এইকাৰণে প্ৰভু যীশুৱে যেনেকৈ কৈ গৈছিলে যে গছত ডাল লাগি নাথাকিলে কেতিয়াও ফল নধৰে এইকাৰণে আমি ঈশ্বৰৰ লগত লাগি থাকিব লাগিব
এতিয়া সেইটো কাৰণতে টংকেশ্বৰে মোৰ লগত লাগি থকাৰ কাৰণেই আজি চাওক যোৱা শনিবাৰে যেনেকৈ আমাৰ ঘৰত ৰোৱনী একেবাৰে ৰুবলৈকে নাপালে কিছুমানে ইমান দূৰ দূৰৰ পৰা আহিলে ঠিক তেনেকৈ আজি একেডাল গছৰ ডালপাত কাৰণেই আজি টংকেশ্বৰৰ ঘৰলৈও এনেকৈ ঈশ্বৰে আশীৰ্বাদ পঠিয়াই দিছে প্ৰেইজ দ্য লৰ্ড কিন্তু আমাৰ লগতে আছে ইন্দ্ৰজিৎ গগৈ তেওঁ বা মাটিখিনি আধি দিলে এতিয়া দুখ কৰিছে গোটেই ৰোৱনীখনে কৈছে কেলে দি দিলে আমি আহিলোঁ হালেলুয়া তো পস্তালে নে নাই কওকচোন হয় না সেই প্ৰিয়সকল আমাক আজি ঈশ্বৰে প্ৰতিটো বাক্যতে এটা এটা শক্তি আছে আৰু সেই বাক্যখিনি আমি এই বাইবেলতহে পাওঁ আৰু বাইবেলখন যদি ভালদৰে পঢ়ে তেতিয়া আপোনালোকে তাৰ পৰা সুখ শান্তি আনন্দ সকলো পাব সেইকাৰণতে এই খেতিৰ কথাটো গীতমালা 65 অধ্যায়ত চাব ইয়াত মই 9 পদৰ পৰা পঢ়ি দিছোঁ তুমি পৃথিৱীৰ বোজ বিচাৰ ল'লা আৰু তাক জল বৰষালা তুমি তাক বহু ফলৱান কৰিলা ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ তুমি এইদৰে ভূমি যুগুত কৰি মানুহবিলাকলৈ শস্য যোগাইছা তুমি তাৰ হিৰলোবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা তুমি তাৰ হিৰলোবোৰৰ মাজত মাটিবোৰ বহলালা তুমি জাক জাক বৰষুণেৰে তাক কোমল কৰিলা তুমি তাক গজা সকলোকে আশীৰ্বাদ কৰিলা তুমি তোমাৰ মংগলেৰে বছৰটো ভূষিত কৰিলা আৰু তোমাৰ চক্ৰ যোৱা বাটবোৰ পুষ্টিকৰ দ্ৰব্যৰে উপচি পৰিছে অৰণ্য চৰণীয়া পথাৰবোৰ তাৰে উপচি পৰিছে আৰু পৰ্বতবোৰে আনন্দৰূপ টঙালিৰে কঁকাল বান্ধিছে চৰণীয়া পথাৰবোৰ মেজাক ৰূপ বস্ত্ৰেৰে বিভূষিত হৈছে উপত্যকাবোৰ শস্যৰে ঢকা হৈছে সেইবোৰে জয়ধ্বনি আৰু গানো কৰিছে প্ৰেইজ দ্য লৰ্ড এটা কথা ক'ব বিচাৰিছোঁ মই ইয়াত বহি থাকোঁতে আমাৰ কল্পনাই মোক সুধিছে এই গানবিলাক কেনেকৈ বনায় মই বোলো য'তে মন যায় প্ৰভুৱে য'তে দিয়ে তাতে বনাওঁ আৰু মই মিউজিকটো বাজিলে মোৰ যিকোনো গান ওলাই যায় শনিবাৰ দিনাখন নভুই দিনাখনে মোক প্ৰভুৱে লৈ গ'ল নামঘৰলৈ আৰু লেট্ৰিন লাগিলে লেট্ৰিনত বহি থাকোঁতেই প্ৰভুৱে মোক মঠি 24 অধ্যায় সেই গীতটো গাবলৈ দিলে আৰু আজি এইটো ৰিলিজ দিয়া হ'ল সেইকাৰণতে মই কল্পনাক দেখাবৰ কাৰণে মইনো কেনেকৈ গান বনাওঁ মই কোনো ষ্টুডিঅ'লৈ নাযাওঁ আৰু মই কোনো গায়কো নহয় মই ভইচটো বেয়া হ'লেও ভাল হ'লেও তাত কোনো কথা নাই কিন্তু মোৰ এটাই উদ্দেশ্য আছে ঈশ্বৰৰ বাক্যবিলাক মানুহবিলাকে যে মুখস্থ কৰিব নোৱাৰে গতিকেলৈ মই যেনেকৈ তেনেকৈ এটা সুৰ দি গান হিচাপে বনাই দিওঁ যাতে এই গীতবিলাক শুনি শুনি বাক্যটো যাতে মুখস্থ কৰিব পাৰে প্ৰেইজ দ্য লৰ্ড সেয়েহে মই আজি এই সময়ত যিটো গীতমালা 65 অধ্যায় এইটোকে মই গান বনাই বাক্যখিনিকে আপোনালোকক শুনাব বিচাৰিছোঁ ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ তুমি দৰে ভূমি যুগুত কৰিলা ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ তুমি দৰে ভূমি যুগুত কৰিলা লোকসকলৰ বাবে শস্য যোগাইছা
ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ তুমি এইদৰে ভূমি যুগুত কৰিলা Hallelujah! তুমি হিৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা তুমি হিৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ তুমি দৰে ভূমি যুগুত কৰিলা তুমি তোমাৰ মংগলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা তুমি তোমাৰ মংগলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা Hallelujah! তুমি তোমাৰ মংগলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা আৰু পুষ্টিকৰ দৈৱেৰে যোগাই দিলা আৰু পুষ্টিকৰ দৈৱেৰে যোগাই দিলা ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ তুমি দৰে ভূমি যুগুত কৰিলা তুমি পৃথিৱীৰ ভোজ বিচাৰ ললা আৰু তাত জল বৰষালা তুমি পৃথিৱীৰ ভোজ বিচাৰ ললা আৰু তাত জল বৰষালা
ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ তুমি এইদৰে ভূমি যুগুত কৰিলা ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ তুমি এইদৰে ভূমি যুগুত কৰিলা তুমি এইদৰে ভূমি যুগুত কৰিলা বাৰু আমি ঈশ্বৰক ধন্যবাদ দিম আৰু আমাৰ যিমানবিলাক দূৰ দূৰণিৰ পৰা আহিছে সকলোৱেতো বেমাৰ আজাৰ থাকেই হয় না নাই নথকাকেতো নাই কিন্তু আমাৰ লগত ডক্টৰ বেজৰো বেজ ৰজাৰ ৰজা প্ৰভু আছে সেইকাৰণতে আমি দুখ কৰিব নালাগে কাৰণ আমাৰ যুদ্ধখন মই সদায় কওঁ যে জাতিৰ লগত ধৰ্মৰ লগত নহয় আমাৰ যুদ্ধখন হৈছে শয়তানৰ লগত শয়তানে আমাক সদায় বেমাৰ আজাৰ দি ৰাখিব বিচাৰে কি কাৰণে শয়তানক যেতিয়া নেকি স্বৰ্গৰ পৰা পৃথিৱীলৈ পেলাই দিলে তেতিয়া কৈছে যে সৰগত শান্তি হ'ল পৃথিৱীত অশান্তি হ'ল সেইকাৰণে শয়তানে লিখা আছে কাক কেনেকৈ গ্ৰাস কৰিব সদায় উপায় বিচাৰি ফুৰে আৰু শয়তান আহি সদায় আমাৰ দুৱাৰ মুখতে থাকে খঙত চকী ভাং খঙত কাঁহী বাতি দলিয়া খঙত মাইকী খেদা দিয়া এইটো কাৰ কাম হয় এইটো শয়তানৰ কাম এই কাৰণতে সদায় জানিব যে বেলি মাৰ নৌ যাওঁতে আমাৰ খংটো ঠাণ্ডা কৰিব লাগে নহ'লে শয়তানটো সোমাই থাকিব আজি যদি মই মাত বোল নাই নহয় কাইলৈও মন নাযাব তাৰপৰা আমাৰ মাজত জেদি হৈ যাওঁ মই ভাবোঁ তেওঁ মাতিব তেওঁ ভাবে মই আমাৰ মাজত এইটো হৈ থাকে হয় না নাই সৰু হ'বলৈ নিবিচাৰোঁ মাত খা আগতে তেওঁ দিলে মই জিকি যাম হালেলুয়া এনেকৈ কওঁতে এমাহ হ'লে নেমাতে কিন্তু এতিয়া তাৰ বুদ্ধিটো মই পাই গ'লো আমাক শয়তানে কি কৰে আজি কাম নকৰোঁ যা লছ হৈ গ'ল নহয় এই খংটো উঠাৰ কাৰণে ৰাতিপুৱাই শুই উঠি যদি তেওঁ গা পা ধুবলৈ গৈছে মই যদি নিজে চাহ অকণ বনাই খালে হৈ গ'ল আমি আকৌ মতা নহয় চাহ পানী হ'ল না ডেক্সি গৈ বাগানত পৰি আকৌ ঘৰ মুচোতে দেৰি কৰে মই খং উঠিলে কোৰ মাৰি দিম ইমান দেৰি আৰু কেতিয়াবা পিছলকে মুচি দিয়ে আহি দামকে বহি থাকোঁ শুই যাওঁ আৰু সদায় বস্তুবোৰ উল্টা পুল্টা কৰি দিয়ে সেইকাৰণে শিক্ষাটো আমাৰ ঘৰতে দিব বিচাৰিছোঁ আপোনালোকে তেনেকুৱা নকৰিব দুদিনমান বিচনাখন এইফালে আছে নহয় আকৌ দুদিনমানৰ পিছত সেইফালে কৈ দিয়ে মই একেবাৰে আন্ধাৰ মোৰ সেই ৰ'দৰ পৰা আহিলে চাবচোন চকুৱে দেখি নেবা টুম টুম টুমকে দিন এনেকুৱা যে মই ঠিক এইফালে বিচনাখন আছে হয় নাই মই এইটো আন্দাজতে আহোঁ তেওঁ আকৌ বিচনাখন এইফালে পাতি থৈ দিয়ে হে প্ৰভু তাৰপৰা নহয় তলটো লেতেৰা যে গুচি গ'ল চফা কৰিবৰ কাৰণে বিচনাখন এইফালে কৰি দিয়ে নহ'লে টেবুলখনকে উল্টা কৰি দিওঁ এনেকৈ আমাৰ মাজত সদায় কাজিয়া নুগুচে তো এইকাৰণতে সকলোকে কৈছোঁ যে জ্ঞানৰ অভাৱতে আমাৰ মানুহবোৰ নষ্ট হৈছে প্ৰভুৱে কৈছে এইকাৰণতে এখন ঘৰ চলাবলৈ বহুত জ্ঞানৰ প্ৰয়োজন আছে আজি কিমান ল'ৰা ছোৱালী বিয়া পাতিছে সৰুতে তেওঁলোকৰ মাজত বুজাবুজি নাই কাজিয়া পেচাল নুগুচে সেইকাৰণে এটা সময় আহিব লাগিব বয়স আহিব লাগিব তেতিয়াহে বুজি পাব এনে সকলোকে কৈছোঁ চাওক মই আজি বহুত কষ্টত ঘৰখন আজি শান্তিলৈ আনিছোঁ কাৰণ নুবুজিকে আজি কিমান মানুহগৰাকী পিটন দিছিলোঁ এতিয়া কেতিয়াবা মোৰ দুখ লাগে ভৰি এটা এতিয়া এই টঙনা হৈ আছে সিডাল কোচ খাই গ'ল কেতিয়াবা কয় আপুনি মৰাটো বিষাইছে মই তেতিয়া কান্দো কেলেতো মাৰিছিলোঁ বুজি নাপাওঁ যে কাৰণ
মা দেউতাই সেইটো দেখুৱাই যোৱা হাতিনে এনেকুৱা নহ'লেতো। যেনেকে কয় নহয়, এতিয়া কুলি চৰাইজনীয়ে কুলি মাতহে মাতিব, হয় নাই? যদিও কাউৰী বাঁহত পোৱালি উলিয়াই, ই কা কা কয় জানো? নকয় নহয়। এইটোৱে ডাঙৰ কথা হৈছে। আপুনি যেনেকে সৰুৰ পৰা ল'ৰা ছোৱালীবিলাক যিটো ভাষা শিকাব, যিটো অভ্যাস কৰাব, সেইভাগেই গৈ থাকিব। কালি পৰহি আমাৰ ঠেলাৱালা এটা আছিলে। ঠেলাৱালা পুতেকটো ইমান মদ খাব ল'লে, তো তাৰ খোলা লেগটো আহি কিনে মোক কৈছে, এই यार हमने के ভাগিনা দা না পানী খাইলা কোনো কৈ দেখ পাৰবে নি কৈছে। মই বোলো কি ক'ম এতিয়া, সেই ল'ৰাটো কেনেকে বেয়া হ'ল, মইতো মদ বিক্ৰী কৰা আছিলো ন, তো মই নিজে চকুৱে দেখিছো। সদায় ল'ৰাটোক মদ নিবলৈ পঠিয়াই, কিন্তু যাব সময়ত কি কয়, সি অকণমান খাই যায়। তাৰপিছতে কি কয় বাপেকক, এইবাৰ মই গিৰ গেলাম বুলি কয়, টুকুনা গিৰ গেলে কৈছে। তো সেই কথাটো পিছত বাপেকে মোক কৈছে, মানে এতিয়া ল'ৰাটো পুৰা মদ খাবলৈ শিকিলে। আজি আমাৰ ল'ৰা গোটেইকেইটাই মানে বিড়ি চিগাৰেট খাবলৈ মোৰ দেউতাই শিকাই দিছিলে। দোকান আছিলে, আমাৰ ডাঙৰটো কয় মানে তাক যাচোন বিড়ি এটা আনিবি কয়। বিড়িটো আনিবলৈ সময়ত জ্বলাই কিনে আনি কিনে টানি দিয়েহি ডাঙৰ ছোৱালীজনী। আৰু চুলাই বনাই, মই সঁচা কথা ক'বলৈ মোৰ লাজ নালাগে, সকলোৱে তোক জ্ঞান পাওক বুলিহে কৈছো। ল'ৰাই দিগদাৰি কৰে, অকণমান খুৱাই দিয়ে, তাৰপৰা শুই থাকে, নিচা ধৰে। 5টাকে ল'ৰা তুলুংতে পানী খালো। এইফালে কোচত এটা ল'ৰা, বুকুচাত এটা ল'ৰা, এনেকেই জোকাই দোকান চলাইছিলে। আৰু মই ক'ৰবাত বস্তু আনিবলৈ গুচি যাওঁ, তিনিচুকীয়া যাওঁ, গুৱাহাটী যাওঁ, এইফালে কপুটা হাল বাবলৈ যাওঁ, এইফালে মিল চলাওঁ, এইফালে কাঠ মিল, এইপিনে বেটেৰী চাজা, দুটা মানুহে পানী খাই থৈছো। এতিয়া ল'ৰা ছোৱালী মাত শুনিবলৈ মন নোযোৱা হ'ল, তো পানী খালো। সেয়েহে আপোনালোকক কৈছো, সৰু পৰাই যদি এই ঘৰটোৱে এতিয়া কণ্ডিশ্যনটো এতিয়া এই বনালে এনেকুৱা আছাম টাইপ বনাব কাৰণে, যদি টংকেশ্বৰে কয় এতিয়া চট দিয়া হেঁতেন ভাল আছিলে, এতিয়া গ'ল আৰু, এতিয়া চট দিব নোৱাৰে। কাৰণ ফাউণ্ডেশ্যনটো চট দিয়া ঘৰটো যদি নিচিনাকে বনালেহেঁতেন এতিয়া চট দিব পাৰিলে। এতিয়া টিঙৰ যিহে দাম, চট দিয়াহেঁতেনে লাভ আছিল, তাৰ ওপৰত আৰু এটা ঘৰ বনাব পাৰিলে। হালেলুয়া। প্ৰথমটো খৰচা হয়, ওপৰতো নহয়। এতিয়া সেইকাৰণে ফাউণ্ডেশ্যনটো প্ৰথমৰ পৰাই ল'ৰা ছোৱালী বনাব জানিব লাগিব। সেই শিক্ষাটো প্ৰভু যীশুৱে যেতিয়া নেকি মাতৃসকলে কান্দিছিলে প্ৰভু যীশু ক্ৰুচত দিবলৈ নিওঁতে, তেওঁ নিজৰ ক্ৰুচ লৈ কিনে গৈছে, তেতিয়া ক'লে, হে মাতৃসকল, তোমালোকে মোৰ কাৰণে নাকান্দিবা, নিজৰ কাৰণে আৰু নিজৰ সন্তানৰ কাৰণে কান্দা কৈছে। সেয়েহে প্ৰিয়সকল, আপোনালোকক কৈছো, নিজৰ ল'ৰা ছোৱালীক বনাবলৈ হ'লে আপুনি আগতে মালটো খাবলৈ এৰক, তেতিয়াহে ল'ৰাক শিকাব পাৰিব। আপুনি যদি চাদা খায়, ল'ৰাও খাবই। আপুনি যদি বিড়ি খায়, চিগাৰেট খায়, ল'ৰাই খাবই। সেইখন ঘৰত আজি মই নিজেই, আমাৰ মা দেউতাই, মায়ে তামোল খুন্দি থাকে, তাৰপিছতে আমাৰ ল'ৰা ছোৱালীকেইটাক উকলিয়াই কিনে খুৱাই দিয়ে। সেয়েহে প্ৰভু যীশুৰ বাণীবিলাক যে আমি বিলাই আছো কি কাৰণে? মই ইমান কষ্ট, দুখ কষ্ট, লাজ অপমান পালেও মই এৰিব নোৱাৰো হৈ থাকিলো। মই এতিয়া যাওঁ ক'লে, যিটো কথা প্ৰভুৱে শিকাই দিলে, চুৰ নকৰিবা, ব্যভিচাৰ নকৰিবা, এইবিলাকত মই আকৌ সোমাম কেনেকে এতিয়া চাওক। সেয়েহে প্ৰিয়সকল, আজি ইয়ালৈ যে মই দৌৰি আহিছো কেলে, টংকেশ্বৰক সুধিলো ৰোৱনী কিমান, 50জনীমান হ'ব কৈছে। এতিয়া মই ভাবিলো নাই, তালৈকে যাওঁ, কাৰণ মোৰ মনটো এনেকুৱা লাগি আছে যে আপোনালোকে এতিয়া বহুত কথা জনা নাই। বাইবেলখন এনেই পঢ়িলে নহ'ব, বাইবেলখন দুধৰীয়া তৰোৱাল, এফালে কৰিবলৈ কৈছে, এফালে নকৰিবলৈ কৈছে। আপুনি যদি বুজি নাপায়, তেতিয়াহ'লে আপুনি পগলা হৈ যাব। সেইকাৰণতে কিছুমানে এতিয়া বাইবেল আনি আকৌ ঘূৰাই দি থৈ যায়,
কেলে বুজি নাপায়, ময়ো প্ৰথমতে বুজি নাপায়। যেতিয়া নেকি প্ৰথম পঢ়ি পালোঁ যে যিজনে নিজৰ মাক বাপেক ল'ৰা ছোৱালীক মানে ভাল পাব সি মোৰ যোগ্য নহ'ব। চব এৰি থৈ গুচি গ'লো নহয়, চব এৰি থৈ গ'লোগে, দোকান চোকান চব ল'ৰা ছোৱালী এৰি থৈ গ'লো। 11 বছৰ ঘূৰি 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 ঘৰে ঘৰে গৈ এনেকৈ প্ৰাৰ্থনা কৰি কৰি মানুহবিলাকক মানে মই প্ৰভু যীশুৰ শান্তি বাণী বিলাই বিলাই ৰোগীবিলাক সুস্থ কৰি কৰি ঘূৰি ফুৰিছোঁ। কিন্তু এদিন ডিব্ৰুগড়ত এজন ভাই মোক ক'লে যে আপুনি হেনো বোলে ঘৰ দুৱাৰ চব এৰি দিলে কৈছে। বাইবেলত লিখা আছে এনেকে। এতিয়া দেখুৱাইছে যে বাইবেলখন দুধৰীয়া তৰোৱাল দেই, দুইফালে কাটে। কাৰণ এইটো কথা এনেকে লিখা আছে যে যিজনে জ্ঞান পায় নিজৰ ঘৰখনৰ কথা চিন্তা নকৰে সেই জ্ঞান পোৱাতকৈ অধমতকৈ অধম। মই ল'ৰা ছোৱালী পঢ়া শুনা বাদ দিলোঁ, যি হয় হৈ থাক, দোকান ব্যৱসায় এৰি দিলোঁ। মানুহগৰাকীয়ে উপায় নাপায় কান্দি কাটি যেনে তেনে ল'ৰাকেইটা পঢ়ালে। কোনে মাল আনি দিব এতিয়া, দোকান চলাই কেনে? 2 টকা পইচা মই চুবলৈ পোৱা নাছিলোঁ। কিমান দুখ লাগে চব। এনেকুৱা অৱস্থাত পৰা মই আহি আহি ইমানখিনি পাইছোঁ। এতিয়া মানুহবিলাকে ইমান টকা পইচা দেখি মোক হিংসা কৰিলে কি হ'ব? মোকতো ঈশ্বৰে আশীৰ্বাদ কৰি দিছে ন। আজি টংকেশ্বৰ কালি পৰহিলৈকে কেনেকুৱা আছিলে? ইমান ডাঙৰ ঘৰটো কেনেকৈ বনালে? তেওঁ ঈশ্বৰে আশীৰ্বাদ কৰি দিছে কাৰণে, হয় নে? তেওঁৰ ওপৰত যদি ঈশ্বৰৰ আশীৰ্বাদ নাথাকিলেহেঁতেন আপোনালোকে ইমান দূৰৰ পৰা খৰচা কৰি কি টকা টংকেশ্বৰৰ ঘৰত ৰুবলৈ, হয় নে? টংকেশ্বৰেতো ঈশ্বৰক পোৱা নাই, কিন্তু তেওঁ মোৰ পৰা যিটো শিকিলে সেই শিক্ষাখিনি আপোনালোকক সদায় দি থাকে, হয় নে? সদায় আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰি থাকে, হয় নে? এইটোৱে কথা। এই কাৰণতে প্ৰভু যীশুৱে কি কৈছে, তোমালোকে যোৱা আটাই জাতিক শিষ্য কৰি পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত বাপ্তাইজিত কৰা, আৰু মই যি যি আজ্ঞা দিলোঁ এই আটাইবিলাককে শিকাবলৈ কৈছে। এইকেইটা আজ্ঞা দিছে যে চুৰ নকৰিবা, ব্যভিচাৰ নকৰিবা, মিছা কথা নকবা, পৰহিংসা নকৰিবা, লোকৰ বস্তু বা বন্দী বেটি গৰু ছাগলী লোভ নকৰিবা। এইখিনি শিকাওঁতে মই কেনেকৈ দুখী হ'লোঁ, হয় নে নহয় কওকচোন? এইখিনি শিকোৱাৰ কাৰণে কি কৰিলোঁ, মই কি দুখ কৰিলোঁ? মইতো চুৰ ডকাইত কৰিবলৈ শিকোৱা নাই। কেনেকুৱা মানুহবিলাক আজি মোৰ ওচৰলৈ গৈ চুৰ ডকাইত ব্যভিচাৰী ইমান ঘৰখনত অশান্তি কাজিয়া পেচাল এইবিলাক মই মিলাইহে দিছোঁ। এতিয়া আকৌ নতুনকৈ বিয়া পতা নিচিনা হৈছে। হালেলুয়া, হয় না নহয় কওক? প্ৰেইজ দ্য লৰ্ড। এই কাৰণতে প্ৰভু যীশুৱে কৈছে তৰোৱাল বা আকাল, বস্ত্ৰহীনতা, প্ৰাণ সংশয় এইবিলাকে প্ৰভু যীশুৰ প্ৰেমৰ পৰা আমাক আঁতৰাব পাৰিব নেকি? কোনোবাই মোক কাটি মেলি ক'লেও মই পাতি দিম। কেলে? জীয়াই থকালৈকে প্ৰভু লাভ, মৰিলে মোৰ লাভ। এতিয়া মই জীয়াই আছোঁ কাৰণে প্ৰভু কথা কৈছোঁ, মৰিলেতো মই ক'বলৈ নাই। সেইকাৰণে প্ৰভুৱে যিমান দিন মোক জীয়াই ৰাখিব সিমান দিন মই তেওঁৰ বাণী প্ৰচাৰ কৰিমেই। কাৰণ মই এতিয়া উপায় নাইকিয়া হ'ল, হয় নহয়? কাৰণ এই কামটো কৰাৰ কাৰণে মই আজি কিমান শান্তি পাইছোঁ। কমচে কম আপোনালোকেতো শান্তি পাইছে, হয় না নহয় কওকচোন বাৰু? সেইকাৰণে সকলোকে কৈছোঁ, দুখ আহিব পাৰে, তাৰণা আহিব পাৰে, নিন্দা কৰিব পাৰে, ঠাট্টা কৰিব পাৰে, এঘৰীয়া কৰি দিব পাৰে, ভয় নকৰিব। মই আজি 19 বছৰ হ'ল প্ৰভু যীশুৱে মোক আহি ক'লে তই ভয় নকৰিবি, মই অকলে জগত জয় কৰিলোঁ। প্ৰভু যীশুৱে এসোপা মই শিষ্য লৈ অহা নাছিলে, তেওঁ অকলে আহিছিলে স্বৰ্গৰ পৰা, আৰু আহি 12জন শিষ্য বনাই দিলে। 12জন শিষ্যই গৈ প্ৰচাৰ কৰিলে। আজি গোটেই পৃথিৱীত চোৱা আটাই জাতিয়ে তেওঁৰ পাছত গ'ল কৈছে। প্ৰেইজ দ্য লৰ্ড। বাৰু আপোনালোকক হয়তো কেঁচু কুমতিখিনিয়ে দিগদাৰ কৰিছে হপায়, সেইকাৰণতে আৰু বেছি নকওঁ, কাৰণ ইমান দূৰৰ পৰা আহিছে ৰুই মেলি। ইমানকে কৈ আজি সামৰিছোঁ।
মইতো কথা ক'লেতো ৰাতি পুৱাই যাব আৰু মোৰ এইটো এনেকুৱাই হয় কাৰণ মই যিচু পগলা হালেলুয়া আৰু কথা ক'লে মই মানে নন ষ্টপ ওলাই থাকে ক'ৰপৰা ওলাই মই নাজানো আমি প্ৰাৰ্থনা কৰিম যি যি সমস্যা লৈ আছে বেমাৰ আজাৰ লৈ আছে আপোনালোকে জানিব যে প্ৰভু যীশু যে ইয়াত আছে এইটো যদি বিশ্বাস কৰি প্ৰাৰ্থনা কৰে বাইবেলত লিখা আছে যে প্ৰাৰ্থনা কৰি পালো বুলি বিশ্বাস কৰিবা চব পাই যাব কিন্তু মই সদায় এটা ডায়লগ মই দিয়ে থাকোঁ মই 40 দিন লঘোণ দিওঁতে নাগালেণ্ডত মই যিটো শিক্ষা পাই আহিছোঁ তো আপোনাৰ এখন বিশ্বাস আছে না নাই তো নাগালেণ্ডত এইটোৱে শিক্ষা দিয়ে আপুনিখন মতা আছে না মাইকী আছে একবাৰ চাবি ৰ মই যদি কওঁ মই মতা না মাইকী হ এনেকৈ নহ'ব ৰ ঠিক মই মতা আছে এনেকৈ ঠিক মোক ঈশ্বৰে ভাল কৰিব কিন্তু আপুনি জানো কি তেলখিনি লগাই চাং নহ'বতো ঈশ্বৰে নোৱা কাম কি আছে দেওবাৰে 5 বছৰ বহিব নোৱা সেই মানুহজন বহি দেখালে হয় না মই একো কোৱা নাই মানুহবিলাকে ঢেৰ অপপ্ৰচাৰ চলাইলে তাক ঈশ্বৰে বেয়া পালে তাৰ পাপ হ'ল কিখন ৰেকৰ্ডিং উলিয়াইছিলে মোৰ হাঁহিয়ে উঠে এনেকুৱা ৰেকৰ্ডিং শুনি ডিব্ৰুগড় এগৰাকীয়ে সাক্ষী দিছে মোক সেইগৰাকীয়ে বেয়া পাবলৈ ল'লে কেলে সেই ৰেকৰ্ডিংটো শুনিলে এনেকুৱা কৰিলে সেইটো কৰিব বুলি মই আগতে প্ৰভুৱে কৈ দিছে মই সেইকাৰণে লাজ নকৰোঁ ভয়ো নকৰোঁ কেলে মোৰ নামৰ কাৰণে এনেই মিছা কথা ক'ব কু কথা ক'ব কৈছে মই যদি আজি ঠিক নাথাকিলোহেঁতেন মই যদি সত্য নাথাকিলোহেঁতেন মই ইমান দিনে চেছ হৈ গ'ল আৰু আপোনালোকে মোৰ কথা নুশুনিলেও হয় না নহয় কওক মই জানো যে সত্য ঈশ্বৰ মোৰ লগত আছে আৰু মই মিছা নকওঁ মোক যি কৰিবলৈ কৈছে মই তাকে কৈ আছোঁ মোক ঈশ্বৰে বেয়া নাই পোৱা নহয় বেয়া পোৱা হেঁতেন ইমান ডাঙৰ কৰোণা বেমাৰ পৰা সুস্থ নকৰিলে বেয়া পোৱা হেঁতেন কালি পৰহিলৈকে মোৰ চুগাৰ হাই মই সদায় কৈ আছোঁ সদায় টেষ্টিমনি দিছোঁ চুগাৰ হৈছে আপোনালোকে ভয় নকৰিব কিন্তু আপোনালোকে মানি খাওক এইবিলাক কি খাব লাগে কি খাব নালাগে ডক্টৰৰ পৰামৰ্শ লৈ মানি চলক আপোনালোকৰ চুগাৰ ভাল হৈ যাব কিন্তু মানুহৰ কথা নুশুনিব মানুহে কয় এইটো খাব লাগে সেইটো খাব লাগে মই কিছুমান মানুহে চুগাৰটো হাই কৰোৱাই দিয়ে সদায় নেজানো যে এইটো খাব লাগে না নালাগে ৰাতিপুৱাই খাই দিম এতিয়া সেই ডক্টৰৰ কথা মতে মই এৰি দিলোঁ এতিয়া ষ্ট্ৰং হৈ গ'ল হালেলুয়া এতিয়া একো চুগাৰ ফুগাৰ নাই মই একো টেবলেটো নাখাওঁ নহ'লে চুগাৰ হাই নম্বৰ চম্বৰ নাই হালেলুয়া মই এই চাই লিখাটো দেখা নাছিল কিন্তু ডক্টৰে চাইছে যে এই চাই কৈছে একো নম্বৰ নাই যে নাই আৰু ওলাবলৈ নাই কৈছে হালেলুয়া সেইকেইদিনত মই একেবাৰে মৰা মুগাটোৰ নিচিনা হৈ আছে মানুহ ওচৰলৈ গ'লে মোক খং উঠে কেলৈ খং উঠে কথা ক'ব পাৰিলে এতিয়াতো এইদিনাখন খঙতে মই 17টা গান একেদিনাখন গাইছোঁ হালেলুয়া আপোনালোকে পাইছে ন কিমান মিনিটত দিছোঁ যাবলৈহে দেৰি লাগে হয় নহয় 17টা হয় নাই হালেলুয়া তো ইমান হাই স্কেলত গান গাব নোৱাৰে কিন্তু আপোনালোককো কৈছোঁ যিজন ঈশ্বৰে কৈছে যে অন্ধ বা বোবা কোনে বনালে হে চব ঈশ্বৰে বনাইছে ঈশ্বৰে কৈছে মই বেমাৰ দিব পাৰোঁ ভাল কৰিব পাৰোঁ ওখ কৰিব পাৰোঁ চাপো কৰিব পাৰোঁ ধনী কৰিব পাৰোঁ দুখীয়া কৰিব পাৰোঁ হালেলুয়া মোক একেবাৰে চব শেষ কৰি পেলালে নাই 2 টকা পইচাও নাই পিছত এনেকুৱাকৈ যে দিলে আকৌ প্ৰাৰ্থনা কৰিছোঁ হে প্ৰভু ইমানখন কেলে দি দিলে হালেলুয়া প্ৰেইজ দ্য লৰ্ড বাঁহৰ ঘৰটো থকা হেঁতেনে ভাল আছিলে কৈছে এতিয়া হিংসা নকৰিলে এতিয়া এবিঘা মাটি 3 মহিলা ঘৰ পটককৈ বনাই দিলে 3 মাহত মানুহবোৰতো খং উঠিবই ন এইডাল ঘৰ বনাই দিলে হে এতিয়া ভাবিব টংকেশ্বৰ ইমান জলদি ইমান ডাঙৰ ঘৰটো বনাই দিলে ক'ত পইচা পালে হৌ হালেলুয়া কিন্তু এইটো নেজানে যে ঈশ্বৰে আশীৰ্বাদ কৰি দিয়ে ঈশ্বৰে আশীৰ্বাদ কৰাৰ কাৰণে আজি খেতি পথাৰত তেওঁ কৈছে তোমালোকে ওলাওঁতে আশীৰ্বাদ পাবা সোমাওঁতে পাবা গাঁৱত পাবা নগৰত পাবা চহৰত পাবা
তোমাৰ ভূমি শস্য ফল গৰু ছাগলী চবতে আশীৰ্বাদ কৰিম ভাইজা ফলৱতী হ'ব এইয়া জীয়ৰী হৈ আছে এতিয়া আৰু তোমালোকৰ সন্তানবিলাক জীপ গছৰ নিচিনা হ'ব এতিয়া আমি এতিয়া 60 বছৰ হ'লে আৰু বুঢ়া বুঢ়ী হ'লেও আমাৰ ষ্ট্ৰং হালেলুয়া প্ৰেজ দ্য লৰ্ড এইটো ঈশ্বৰৰ কথাটো সঁচা না মিছা সেইটো কথা আমি ঈশ্বৰক ধন্যবাদ দিম প্ৰাৰ্থনা কৰিম ধন্যবাদ 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 প্ৰভু তোমাক অতি কেতিয়াবা ধন্যবাদ দিছোঁ আজি এই টংকেশ্বৰ ঘৰত যি নতুন ভূঁই ৰোৱা পৰ্বত প্ৰভু যি দাগ দাসীসকলক চলাই আনিলা প্ৰত্যেকজনকে আশীৰ্বাদ কৰিবা তেওঁলোকৰ গাত যিমান ৰোগ ব্যাধি চৈতানৰ আত্মা আছে পাপ আত্মা আছে সকলো ধ্বংস কৰি দিবা আৰু সকলোকে পবিত্ৰ আত্মা দিবা আৰু প্ৰত্যেকৰ ঘৰত অভাৱ অনাটন খেতি পথাৰ জীৱ জন্তু পশু পক্ষী আৰু প্ৰাৰ্থনা কৰিছোঁ পিতা চাকৰি ব্যৱসায় সকলোতে উপচি পৰাকৈ আশীৰ্বাদ কৰিবা ধন্যবাদে আটাই প্ৰাৰ্থনা ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা জীৱী যীশু নামত খুজিছোঁ আমেন সকলোকে আমেন